নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছোঁ আন এটি ৰেমেডি এই ৰেমেডিটো তেওঁলোকৰ বাবে যিসকলে মোক প্ৰায় সৰু ল'ৰা ছোৱালীয়ে খোৱা লোৱাত মন নকৰে বা সৰু ল'ৰা ছোৱালীয়ে কান্দি থাকে কি হৈছে ধৰিব পৰা নাই ডক্টৰৰ ওচৰতো গৈছে কিন্তু সুফল পোৱা নাই তেওঁলোকৰ বাবে হয়তো তেওঁলোকে নজৰ লাগিব পাৰে নজৰ দুখৰ বাবে ল'ৰা ছোৱালীৰ তেওঁলোকে কি কৰিব এখন বগা কাপোৰ কিনি আনিব কটনৰ কাপোৰ বজাৰৰ পৰা কিনি আনি সৰু সৰু টুকুৰা কৰি ল'ব আৰু সেই টুকুৰা কেইটা হালধি মিক্স কৰা পানীত ধুই লৈ শুকাব দিব ৰ'দত শুকাই লৈ শনিবাৰ বা মঙ্গলবাৰৰ দিনাখন ৰাতিপুৱাই অকমান আজৱাইন সেই সৰু টুকুৰা এটাত বান্ধি লৈ বাচ্চাটোৰ ৰাতিপুৱাই ডিঙিত কলা সূতাৰে বান্ধি লৈ এটা সৰু টুকুলা কৰি ডিঙিত পৰাকে হাৰ্ট চক্ৰত পৰাকে অৰ্থাৎ বুকুৰ মাজত পৰাকে ৰাতিপুৱাতে উলুমাই দিব তাৰ পিছত পিছদিনাখন গোটেই দিনটোৰ বাবে ৰাখি পিছদিনাখন সেই টুকুলাটো গুছাই সৰু ল'ৰা ছোৱালীৰ ডিঙিৰ পৰা গুছাই নদীত বুৱাই দিব দেখিব কিছুদিন এনেকৈ কৰি চাব এসপ্তাহ 10 দিনৰ মূৰে মূৰে কৰি চালে লাহে লাহে তেওঁৰ যদি নজৰ দুখ হৈছে আঁতৰিব ধন্যবাদ ৰাধে ৰাধে